আজিলৈকে তেখেতসকলে কোনো পদক্ষেপ নললে, সমস্যা সমাধানৰ কাৰণে কোনো ইনিচিয়েটিভ নললে। আমি ইমান গণতান্ত্ৰিক আন্দোলন কৰিলোঁ, ইমান মেমৰেণ্ডাম দিলোঁ, তেখেতসকলৰ লগত বাৰম্বাৰ আমি লগ কৰিছোঁ, কিন্তু আজিলৈকে বড়োলেণ্ড সমস্যা স্থায়ী সমাধানৰ কাৰণে কোনো পদক্ষেপ তেখেতসকলে নললে। বৰঞ্চ ইয়াৰ বিপক্ষে আজি সৰ্ববৃহৎ জনসংখ্যা থকা আৰু উন্নত জনগোষ্ঠীবিলাকক জনজাতিকৰণ কৰি পেলাই যি আজি অসমত এক্সিষ্টিং যিখিনি ST আছে, সেই STখিনিক নিক্ষেপ কৰাৰহে ষড়যন্ত্ৰ তেখেতসকলে নামি পৰিছে। গতিকে আমি চৰকাৰৰ এই সিদ্ধান্ত আমি গৰিহণা দিছোঁ। চৰকাৰৰ এই সিদ্ধান্তক আমি কেতিয়াও মানি নলওঁ। এই চৰকাৰৰ এই সিদ্ধান্তক আমি অপোজ কৰিছোঁ। ইয়াৰ লগতে আমি শীঘ্ৰে দাবী কৰিছোঁ যে অতি শীঘ্ৰে ভাৰত চৰকাৰ, অসম চৰকাৰে বড়োলেণ্ড সমস্যা সমাধানৰ কাৰণে তেখেতসকলে পলিচি ল'ব লাগে আৰু ডিচিশ্যন ল'ব লাগে আৰু অতি শীঘ্ৰে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি এই বড়োলেণ্ড সমস্যা সমাধানৰ কাৰণে তেখেতসকলৰ যি পলিচি এইটো এনাউন্স কৰিব লাগে। আমি বিচাৰিছোঁ শান্তি, আমি বিচাৰিছোঁ সম্প্ৰীতি আৰু ইয়াৰ লগতে বড়ো আৰু অইন জনজাতিসকলৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষণাবেক্ষণ আমি বিচাৰিছোঁ। খিলঞ্জীয়া ৰাইজৰ ৰক্ষণাবেক্ষণ আমি বিচাৰিছোঁ। গতিকে ভাৰত চৰকাৰ, অসম চৰকাৰৰ খিলঞ্জীয়া বিৰোধী, জনজাতি বিৰোধী কোনো পলিচি আমি মানি নলওঁ। আৰু ইয়াৰ লগতে বড়োসকলৰ যি প্ৰতিশ্ৰুতি দিয়া সমস্যা সমাধান কৰিম, এইটো যে প্ৰতাৰণা কৰিবলৈ গৈ আছে, ইয়াৰ কাৰণে চৰকাৰক আমি ধিক্কাৰ দিছোঁ। আমি কোকৰাঝাৰত ৰেলী কৰিছিলোঁ আৰু আজি লক্ষ লক্ষ আপোনালোকে দেখিবলৈ পাইছে ৰাইজে ওলাই আহিছে। ৰাইজৰ ক্ষোভ আছে, ৰাইজৰ খং আছে। এই প্ৰতাৰণা যি কৰিছে, বিশ্বাসঘাতকতা যি কৰিলে, ইয়াৰ ক্ষোভ আৰু খঙত আজি ৰাইজে স্বতঃস্ফূৰ্ত ওলাই আহিছে। আৰু ইয়াৰ পিছতো যদি চৰকাৰে কোনো পদক্ষেপ নলয়, কোনো ডিচিশ্যন নলয়, তেনেহ'লে 2019ত ইয়াৰ শিক্ষাটো চৰকাৰে বিজেপি দলে আৰু ইয়াৰ অসমত আৰু ভাৰতত যিসকলে আজি নেতৃত্ব দি আছে, এই দলে ইয়াৰ শিক্ষাটো পাব। একেদৰে ঠিক হাগ্ৰামা মহিলাই নেতৃত্বাধীন যি বিটি চৰকাৰ আৰু এই চৰকাৰে ইতিমধ্যে তেওঁলোকৰ স্থিতি স্পষ্ট কৰিছে যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দিলে তেওঁলোকৰ কোনো কথা নাই। সাম্পা বহিয়াৰীকে ধৰি তেওঁলোকে ইতিমধ্যে গৃহমন্ত্ৰীক লগ কৰিছে। গতিকে এই ক্ষেত্ৰত কি কৰিব? তেখেতসকলৰ ৰাজনীতি আৰু বেছিদিন নচলিব, এই নাটক আৰু বেছিদিন নচলিব। আজি তেখেতসকলে আমাৰ আগত বেলেগ কৈ আছে, অইনৰ আগত বেলেগ কৈ আছে, ইফালে ট্ৰাইবেলসকলক কৈ আছে যে আমি ভিতৰে ভিতৰে জনজাতিকৰণৰ বিৰোধিতা কৰিছোঁ, আনপিনেদি ওপৰে ওপৰে কৈ আছে যে আমি জনজাতিকৰণ ইতিমধ্যে আমি বিচাৰিছোঁ। এই নাটক আৰু বেছিদিন নচলিব। আমি তেখেতসকলক স্পষ্ট কৈছোঁ, আপোনালোকে কি বিচাৰিছে? জনজাতিসকলক সুৰক্ষা বিচাৰিছে না আপোনালোকে উন্নত জনগোষ্ঠীবিলাকক জনজাতিকৰণ কৰি পেলাই বৰ্তমানৰ স্বীকৃতিপ্ৰাপ্ত জনজাতিসকলক নিক্ষেপ কৰিব বিচাৰিছে? আপোনালোকৰ স্থিতি স্পষ্ট কৰক। আৰু তেখেতসকলক মই কৈছোঁ যে বড়োলেণ্ডৰ ক্ষেত্ৰত তেখেতসকলে যি মই মতালি কৰি আছে, নাটক কৰি আছে, এইটো যথেষ্ট হ'ল। আপোনালোকে স্পষ্ট কৰক যে আপোনালোকে বড়োৰ লগত থাকিব না কাৰ লগত থাকিব, জনজাতিৰ লগত থাকিব না কাৰ লগত থাকিব। সময় আহিছে, আপোনালোকে স্পষ্ট কৰক।